Hello guys, again welcome to my YouTube channel. আজি মই আপোনালোকৰ আগত এটা নতুন টপিক লৈ আহিছো। টপিকটো হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ অৱস্থিতি আৰু মাটিকালি। আমি আগতে গম পাইছিলো যে অসমত 5খন ৰাষ্ট্ৰীয় উদ্যান আছিল আৰু এতিয়া অলপতে দুখন অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰিছে। গতিকে আগৰ 5খন ৰাষ্ট্ৰীয় উদ্যান আৰু এতিয়াৰ দুখন ৰাষ্ট্ৰীয় উদ্যান লগ হৈ টোটেল 7খন ৰাষ্ট্ৰীয় উদ্যান হৈছে। গতিকে আমি এই 7খন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 1974 চনৰ 1 জানুৱাৰীৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে। চনকেইটা মন কৰিবলগীয়া 1974 চনৰ 1 জানুৱাৰীৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে আৰু কাজিৰঙাৰ মাটিকালি হৈছে 430 বৰ্গ কিলোমিটাৰ। 430 বৰ্গ কিলোমিটাৰ মাটিকালিৰে গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ আৰু নগাঁও জিলা আৱৰি আছে। অৰ্থাৎ কাজিৰঙাৰ মাটিকালি হৈছে 430 বৰ্গ কিলোমিটাৰ আৰু কাজিৰঙাই গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ আৰু নগাঁও জিলা আৱৰি আছে। কাজিৰঙাক 1985 চনত ইউনেস্কোয়ে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি দিয়ে। কাজিৰঙাক 1985 চনত ইউনেস্কোয়ে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি প্ৰদান কৰে আৰু কাজিৰঙাক 2007 চনৰ 3 আগষ্টৰ পৰা টাইগাৰ প্ৰজেক্টত অন্তৰ্ভুক্ত কৰোৱা হয় আৰু কাজিৰঙাক 2007 চনৰ 3 আগষ্টৰ পৰা টাইগাৰ প্ৰজেক্টত অন্তৰ্ভুক্ত কৰোৱা হয়। এইকেইটাই হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মেইন পইণ্ট। মই মেইন পইণ্টকেইটা কিতাপৰ পৰা যুগুতাইছোঁ। গতিকে আপোনালোকৰ যদি প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে আৰু আপোনালোকে লিখি ল'ব পাৰে। আপোনালোকৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰয়োজন হ'ব বুলি মই ভাবোঁ। গতিকে আপোনালোকে লিখি ল'ব। নেক্সট আহিল মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যান 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। মন কৰিবলগীয়া কিমান চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে? 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে আৰু মানাহৰ মাটিকালি হৈছে 500 বৰ্গ কিলোমিটাৰ। মানাহৰ মাটিকালি 500 বৰ্গ কিলোমিটাৰ আৰু মানাহ চিৰাং আৰু বাক্সা জিলাৰ অসম ভূটান সীমান্তত অৱস্থিত। মানাহ ক'ত অৱস্থিত? মানাহ ক'ত অৱস্থিত বুলি কৈছে? চিৰাং আৰু বাক্সা জিলাৰ অসম ভূটান সীমান্তত অৱস্থিত বুলি কৈছে। এইকেইটা লোকেশ্যনটো মন কৰিবলগীয়া ক'ত আছে বুলি কৈছে? চিৰাং আৰু বাক্সা জিলাৰ অসম ভূটান সীমান্তত আছে আৰু 1985 চনত ইউনেস্কোয়ে মানাহক ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি প্ৰদান কৰে। কিমান চনত ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি প্ৰদান কৰে? 1985 চনত ইউনেস্কোয়ে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি প্ৰদান কৰে আৰু মানাহ 1928 চনত মানাহক অভয়াৰণ্য ৰূপে আৰু 1973 চনত লুপ্তপ্ৰায় ঢেকীয়াপতীয়া বাঘৰ টাইগাৰ প্ৰজেক্টত অন্তৰ্ভুক্ত কৰে। মষ্ট ইম্পৰ্টেণ্ট 1928 চনত মানাহক অভয়াৰণ্য ৰূপে গ্ৰহণ কৰিছিলে। 1928 চনত অভয়াৰণ্য ৰূপে গ্ৰহণ কৰিছিলে মানাহক আৰু 1973 চনত লুপ্তপ্ৰায় ঢেকীয়াপতীয়া বাঘৰ বাবে টাইগাৰ প্ৰজেক্টত অন্তৰ্ভুক্ত কৰা হৈছিলে। টাইগাৰ প্ৰজেক্টত অন্তৰ্ভুক্ত কৰোৱা হৈছিলে। নম্বৰ 3 ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান 1999 চনৰ 9 মাৰ্চত কেন্দ্ৰীয় চৰকাৰে ডিব্ৰু-চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিলে? 1999 চনৰ 9 মাৰ্চত কেন্দ্ৰীয় চৰকাৰে ডিব্ৰু-চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে আৰু ডিব্ৰু-চৈখোৱাৰ মাটিকালি হৈছে 340 বৰ্গ কিলোমিটাৰ। ডিব্ৰু-চৈখোৱাৰ মাটিকালি 340 বৰ্গ কিলোমিটাৰ আৰু ডিব্ৰু-চৈখোৱা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিতি গ্ৰহণ কৰে। অৱস্থিতি আৰু ডিব্ৰুগড় 430 বৰ্গ কিলোমিটাৰ মাটিকালিৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা আৱৰি আছে। মন কৰিবলগীয়া। নেক্সট আহিল 4 নম্বৰ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান 1999 চনৰ 13 এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানক 1999 চনৰ 13 এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু ইয়াৰ মাটিকালি হৈছে 78.81 বৰ্গ কিলোমিটাৰ আৰু দৰং আৰু শোণিতপুৰ জিলা আৱৰি আছে। দৰং আৰু শোণিতপুৰ জিলা আৱৰি আছে। মষ্ট ইম্পৰ্টেণ্ট। নেক্সট আহিল নামেৰি ৰাষ্ট্ৰীয় উদ্যান। 5 নম্বৰত আহিল নামেৰি ৰাষ্ট্ৰীয় উদ্যান 1998 চনৰ 15 নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। চনকেইটা বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবলগীয়া। চনকেইটাই প্ৰায় সুধি দিয়ে এক্সামত। 1998 চনৰ 15 নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে। 2001 চনৰ 1 মাৰ্চৰ পৰা নামেৰি ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ প্ৰজেক্টৰ অন্তৰ্ভুক্ত কৰোৱা হয়। কিমান চনত টাইগাৰ প্ৰজেক্টৰ অন্তৰ্ভুক্ত কৰে? 2001 চনৰ 1 মাৰ্চৰ পৰা টাইগাৰ প্ৰজেক্টত অন্তৰ্ভুক্ত কৰে আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান বুলি কৈছে? 212 বৰ্গ কিলোমিটাৰ আৰু কোন জিলাত অৱস্থিত? শোণিতপুৰ জিলাত নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত।
গতিকে এইকেইটা পইণ্টে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে এই তিনিটা পইণ্ট মই উলিয়াইছোঁ যুগুতাইছোঁ যদি আপোনালোকৰ প্ৰয়োজন হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰিব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট নাম্বাৰ 6 আহিল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান 2021 চনৰ 15 জুনত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে বহুত ইম্পৰ্টেণ্ট হয় মষ্ট ইম্পৰ্টেণ্ট হয় 2021 চনৰ 15 জুনত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় চনটো সুধি দিব পাৰে এক্সামত বহুত ইম্পৰ্টেণ্ট 2021 চনৰ 15 জুনত যেটো বেছি দিন হোৱা নাই ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা গতিকে সুধি দিব পাৰে এই ৰাষ্ট্ৰীয় উদ্যানখনক পূবৰ আমাজন বুলি কোৱা হয় আমাজন অফ দা ইষ্ট বুলি কোৱা হয় এই ৰাষ্ট্ৰীয় উদ্যানখনক আমাজন অফ দা ইষ্ট বুলি কোৱা হয় পূবৰ আমাজন অফ দা ইষ্ট বুলি কোৱা হয় আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 234.26 বৰ্গ কিলোমিটাৰ আৰু কোন জিলাত থকা বুলি কৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত আৱৰি আছে বুলি কৈছে 2004 চনৰ 13 জানুৱাৰী তাৰিখে দিহিং পাটকাইক অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল কিমান চনত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য হিচাপে আছিলে 2004 চনৰ 13 জানুৱাৰী তাৰিখে দিহিং পাটকাইক অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু নেক্সট একেবাৰে লাষ্ট 7 নম্বৰত আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান 2021 চনৰ 9 জুন তাৰিখে ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে 2021 চনৰ 9 জুন তাৰিখে ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাত অৱস্থিত গোসাইগাঁও সুধি দিব পাৰে কেতিয়াবা কোকৰাঝাৰ জিলা কোনটো মহকুমাত অৱস্থিত বুলি কৈছে গোসাইগাঁও মহকুমাত অৱস্থিত আৰু ৰায়মনা পশ্চিম অংশক অসম বংগ সীমাসহ সোণকোষ নদীয়ে আৱৰি ৰাখিছে সোণকোষটো মনত ৰাখিবলগীয়া সোণকোষ হৈছে ব্ৰহ্মপুত্ৰৰ এটা ট্ৰিবিউটাৰী উপনদী গতিকে সোণকোষে ৰায়মনাৰ পশ্চিম অংশক আৱৰি ৰাখিছে বুলি কৈছে এই ভূটানৰ ফিপছ অভয়াৰণ্য আৰু জিগমে সিংঘে ৱাংচুক ৰাষ্ট্ৰীয় উদ্যানক স্পৰ্শ কৰি আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানে ভূটানৰ ফিপছ অভয়াৰণ্য আৰু জিগমে সিংঘে ৱাংচুক ৰাষ্ট্ৰীয় উদ্যানক স্পৰ্শ কৰি আছে গতিকে বন্ধুসকল আজিলৈ ইমানেই আৰু আপোনালোকে যদি ভাল পাইছে ভিডিঅ' তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব